কালুগাঁও সংবাদলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জ্যেষ্ঠ কমিউনিষ্ট নেতা তথা আৰ্তজনৰ কাষত সদায় থিয় দিয়া তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া কমৰেড মহী গগৈ আজি আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি শলগুৰিস্থিত নিজা বাসগৃহত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। বিজয় খনিকৈয়ে আঁত ধৰা আৰু কমিউনিষ্ট পাৰ্টি শিৱসাগৰ জিলা দলৰ সম্পাদক কনক গগৈৰ উদ্দেশ্যে ব্যাখ্যা কৰা উক্ত সভাখনত সভাপতিত্ব কৰে বিপুল সন্দিকৈয়ে। ৯৫ বছৰীয়া কমিউনিষ্ট নেতা ৰংগনাথ গগৈ, জ্যেষ্ঠ নেতা ধৰ্ম বৰুৱা, ভাস্কৰ্য শিল্পী দুৰ্লভ বৰাকে আদি কৰি বিভিন্নজনে বৰুৱাৰ কৰ্মৰাজি এক আলোকপাত কৰে। আপোনালোকে অপৰাধ নধৰিব। আমি আশা কৰিছোঁ আমাৰ মাজত আমাৰ এই অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, হ'লেও স্মৃতিচাৰণ সভাখনি অনুষ্ঠিত কৰি লোৱা হৈছে। আজি এই স্মৃতিচাৰণ সভাত উপস্থিত অনিল গগৈ, তাৰপিছত আহিলে ৰাজেন চুতীয়া, গাঁৱত জন্মগ্ৰহণ কৰিছিল। সেই গাঁওখন হ'ল কুৱামৰা সত্ৰৰ সমীপত। এফালেদি সত্ৰ আৰু তাৰ কাষতেই মহী বৰুৱাৰ পৰিয়ালৰ ঘৰবোৰ। সেই সত্ৰ পৰিয়ালৰ এনে একোটা সাংস্কৃতিক পৰিৱেশৰ মাজত ডাঙৰ দীঘল হৈ এই মানুহজনে অত্যন্ত এটা কঠিন আৰু এটা বিষয় তেওঁ অধ্যয়ন কৰিল। সেই বিষয়টি হ'ল মাৰ্ক্সীয় দৰ্শন। মহামতী কাৰ্ল মাৰ্ক্স, ফ্ৰেডাৰিক এংগেলছৰ যি দৰ্শন, সমাজ বিৱৰ্তনৰ যি দৰ্শন, সমাজৰ মুক্তিৰ কাৰণে সমাজী মানুহৰ মুক্তিৰ যি দৰ্শন, এইটো তেওঁ অনুধাৱন কৰিবলৈ আৰম্ভ কৰিলে। ৭২ চনৰ পাছত আমি বিভিন্ন কামত গৈছোঁ। মই এইকাৰণেই কৈছোঁ যে মহী বৰুৱাৰ সেই যিটো সত্ৰীয় পৰিৱেশত থাকি তেওঁ ভাৱবাদৰ প্ৰতি তেওঁ ধাবিত নহৈ বস্তুবাদী যিটো ধ্যান ধাৰণা, পৃথিৱীত দুটা দৰ্শন, এটা হ'ল ভাৱবাদী দৰ্শন, আনটো হ'ল বস্তুবাদী দৰ্শন। আৰু সেই বস্তুবাদী দৰ্শনটোৱে হৈছে সমাজ ধৰ্মতেই শ্ৰদ্ধা নিবেদন জনাইছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গক মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ, সমবেদনা জনাইছোঁ। লগতে তেখেতৰ যি কৰ্মৰাজি, এই কৰ্মৰাজি যাতে নৱপ্ৰজন্মৰ প্ৰেৰণাৰ উৎস হৈ ৰয়, তাৰ বাবে মই নিবেদন জনাইছোঁ। পৰম শ্ৰদ্ধাভাজন ৰাইজ, কমৰেড মহী বৰুৱা মই 1972 চনত শিৱসাগৰ কলেজত পঢ়ি থাকোঁতেই লগ পাইছিলোঁ। সেই সময়ত মই নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যনৰ শিৱসাগৰ জিলা, সেইখিনি শিৱসাগৰ জিলা ছাত্ৰ সন্মিলন বা ফেডাৰেশ্যন বুলি কয়, তাৰ মই সভাপতি আছিলোঁ। সেইদিনৰ সময়তে কমৰেড মহী বৰুৱাই যুৱ সংঘৰ যোগেদি কাম কাজবিলাক অব্যাহত ৰাখিছিল।
হৈছিলে সম্পাদক হিচাপে নিৰ্বাচিত হৈছিলে অশোক কুমাৰ ভট্টাচাৰ্যই ট্ৰেইনিং চেণ্টাৰ স্থাপন কৰিছিল আৰু তাতে আপোনাসকলক মই একাষাৰ দুআষাৰ অতি কম কথাৰে ক'ব বিচাৰিছোঁ। মহি বৰুৱা বুলি ক'লে এজন মানুহ মৃত্যু হোৱাৰ পাছত আমি তেওঁৰ ঘৰত গৈ এইধৰণে বিভিন্ন দুখ কৰাৰ সকলোৰে ধৰ্ম হ'লেও মহি বৰুৱাৰ প্ৰতি যিটো মোৰ আমাৰ আন্তৰিকতা, সেই আন্তৰিকতাই সেই বিচাৰটো কৰি অহা নাই, অকল সেইটোৱেই বিচাৰি অহা নাই। আমি তেখেতৰ পৰা বিচাৰিছিলোঁ কি মহান আদৰ্শৰ প্ৰতি মহান ত্যাগ, মহান সহানুভূতিশীল আৰু মহান তেখেতৰ আশা, যি আদৰ্শত মহি বৰুৱা আজি শেষ দৃশ্যত পেলাইছে, সেই আদৰ্শৰ প্ৰতি যদি আমি সঁচাকেই আমি এটা মহান আদৰ্শ বুলি ধৰিব পাৰোঁ, যিটোৰ সত্য বিশ্ব